সকল আপোনালোকৰ যদি দাগ নম্বৰ বা পাট্টা নম্বৰ আপোনালোকে যদি নাজানে মাটি বা আপোনাৰ নামত নিজৰ মাটি আছে নে নাই নাজানে আৰু সেইবাবে আপুনি কৃষক লোনত এপ্লাই কৰিব পৰা নাই সো মোৰ ভিডিঅ'টোত কৈ দিম আপোনাৰ মাটি আছে নে নাই আপুনি নিজে চাব চেক কৰিব পাৰিব আপোনাৰ নিজৰ মোবাইলত সো অলপো স্ক্ৰিপ্ট নকৰাকৈ চাব আৰু যদি ভাল লাগে লাইক কৰিব আৰু যদি কাৰোবাক যদি সহায় কৰিব বিচাৰিছে মোৰ ভিডিঅ'টো দি তেনেহলে শ্বেয়াৰ কৰিব লগতে কমেন্টত ভুল হলে জনাব এণ্ড সাবস্ক্ৰাইবটো কৰি দিব তো আপোনালোকে কোনোবা এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰটো ওপেন কৰি আপোনালোকে লিখিব ইয়াত ধৰিত্ৰী এছাম এইটো আছে এইটোত ক্লিক কৰিব ধৰিত্ৰী এছাম বুলি লিখিব তাৰ পিছত আহি গৈছে অলপমান তলত চাব হয়তো সেকেন্ড নাম্বাৰ ধৰিত্ৰী সাৰ্ভিস ফৰ ক্ৰিয়েচন এইটোত ক্লিক কৰি দিব হয় এইটোত ক্লিক কৰি দিয়ালৈকে আপোনালোকৰ এইটো পেজ খোল খাইছে আৰু ইয়াত লিখিছে জিলা ডিস্ট্ৰিক্ট চক্ৰ সাৰ্কুলাৰ গাঁও ভিলেজ টাউন ফাৰ্ষ্ট লেটাৰ অফ ভিলেজ গাঁও ইয়াত গাঁওখনৰ নাম সিলেক্ট কৰিব যদি আপোনাৰ গাঁওখন ইয়াত ইয়াত যদি ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব মই বৰ্তমান ইয়াত ডিস্ট্ৰিক্ট কামৰূপ সিলেক্ট কৰিছো কামৰূপ সিলেক্ট কৰাৰ লৈ এটা চক্ৰ আহি গৈছে ৰঙিয়া এইবিলাক আহিছে আপোনালোকৰ কি চক্ৰ হয় কি ডিস্ট্ৰিক্ট হয় টাইপ কৰিব তাত এইটো ৰঙিয়াত মই ক্লিক কৰি দিলো ইয়াত হৈছে গাঁও ইয়াত ধৰি লওক আপোনালোকে গাঁওখন ইয়াত বিচাৰি পোৱা নাই বা বহুত টাইম লাগি যাব সাইডত এইখন দিছে ইয়াত আপুনি লিখি দিব পাৰিব লিখি দিলে আহি যাব আপোনাৰ গাঁওখন সো মই ইয়াত লিখি দিছো ইয়াত মই দটো লিখি দিলো আৰু দগাঁও আহি গৈছে এইটোত মই ক্লিক কৰিছো ক্লিক কৰালৈকে আপোনালোকে সেউজীয়াটো দেখা পাইছে সাৰ্চ বাই দাগ নম্বৰ সাৰ্চ বাই পট্টা নম্বৰ যেটো আপোনাৰ দাগ নম্বৰো নাজানে আপুনি পট্টা নম্বৰো নাজানে কিন্তু আপোনাৰ সন্দেহ বা আপোনাৰ নামত মাটি আছে নহলে আপোনাৰ দেউতাৰ নামত মাটি আছে সো আপোনালোকে লাষ্টৰ এইটো লিখিব সাৰ্চ বাই পাট্টাদাৰ নেম এইটোত আপোনালোকে ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিয়ালৈ আপোনালোকৰ এইটো আহিছে এন্টাৰ পাট্টাদাৰ নেম অৰ্থাৎ আপুনি কাৰ নামত মাটি আছে বা কাৰ নামত মাটি থাকিব লাগে সেইটো এটা ইয়াত টাইপ কৰি দিব এনেকে টাইপ কৰিলে নহব এইখন দেখিছে যে ইয়াত টাইপ কৰিব লাগিব মই ইয়াত কটো টাইপ কৰি দিলো আপোনালোকৰ ফাৰ্ষ্ট আখৰটো লিখিলে ইয়াত আহি যাব এইটো শ্ৰী কবিতা ডেকা আহি গৈছে এইটোত ক্লিক কৰি দিলো তাৰ পিছত আহি গৈছে ইয়াত কেপচাটো আপোনালোকে অলপ ভুল নোহোৱাকৈ লিখিব তাৰপিছত এইটো চাৰ্জত মাৰিব সো মোৰ কেপচাটো ফুল হৈ গল চাওক আপোনালোকে এইটো আহি গৈছে আপোনালোকে কেপচাটো যেনেকুৱা ধৰণৰ আছে কোনোবা এটা যদি কেপিটেল আছে সেইটো কেপিটেলত লিখিব কোনোবা এটা যদি স্মল আছে সেইটো স্মলত লিখি দিব আৰু এইটো আমাৰ
এইটো আপোনালোকে দেখা পাইছে প্ৰথম পাট্টা নং 0 খৰচ নদী এইবিলাক সব ডিটেইলছ আহি গৈছে আপোনালোকৰো আহি যাব যদি আছে এইটোত ক্লিক কৰি দিব এইটো টিক চিনত ক্লিক কৰি দি তাৰপিছত সি এইটোত মাৰিব সি জাবান্দিত ক্লিক কৰি দিব এই চাওক আপোনালোকে আহি গৈছে এইটো চাই আহি গৈছে জৰীপ হোৱা গাঁৱৰ জমাবন্দী ইয়াত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকৰ এখন হৈ গ'ল চ' আপোনালোকৰ যদি এতিয়াও যদি কৃষক লোন এপ্লাই কৰিব পৰা নাই তেনেহ'লে এতিয়াও সময় আছে ইয়াত আপোনালোকে চাওক নিজৰ ডাক নম্বৰ পাট্টা নম্বৰ চাওক আৰু জানি লৈ এপ্লাই কৰি দিয়ক সব ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দাবলৈ একেবাৰে নাপাহৰিব